কি হা তুমি বোলে মোলালিটি আৰু মোল ফ্ৰেকশ্যনৰ মাজত কনভাৰ্ট কৰিব নাজানা দিয়া একো নহয় দিয়া মই নাজানিছিলোঁ এতিয়া অলপ পাৰা হৈছোঁ কিন্তু বুজোৱাৰ আগতে আমি এই দুটা বস্তু হয় কি সেইটো ৰিভিজন কৰি লওঁ ঠিক আছে মই পিংক কালাৰ লওঁ মোলালিটি এক্সপ্লেইন কৰিবৰ কাৰণে এতিয়া মোলালিটিক আমি স্মল এম এ দি ডিন'ট কৰোঁ আৰু ইয়াৰ মানেটো হ'ল ৰ'বা তাৰে আগতে এটা আমি ধৰি লওঁ বস্তু দেচোন এইটো আমি ধৰি লওঁ যে আমি বাইনেৰী চলিউশ্যন এটাক ব্যৱহাৰ কৰি আছোঁ আৰু বাইনেৰী চলিউশ্যন মানে হ'ল যে আমাৰ লগত অনলি দুটা এলিমেণ্টৰ চলিউশ্যন আছে তাৰমানে আমি ধৰি লওঁ এ এলিমেণ্ট আৰু বি এলিমেণ্ট কম্পনেণ্ট হা এটা হ'ল চলিউট এটা হ'ল চলভেণ্ট আমি এইটো ধৰি লওঁ চলিউট আৰু এইটা ধৰি লওঁ আমি গ্ৰীণ কালাৰেদি চলভেণ্ট বাৰু ঠিক আছে এতিয়া মোলালিটি মানে হ'ল মোলছ অফ এ চলিউট ডিভাইডেড বাই মাছ অফ এ চলভেণ্ট তাৰমানে মোলছ অফ চলিউট আমাৰ কি হ'ব Na বুলি ধৰে আৰু ডিন'ট কৰে আৰু মাছ অফ চলভেণ্ট মানে আমি মাছ বুলি ধৰি লওঁ মাছ বি ঠিক আছে এতিয়া এইটো হৈ গ'ল মনত আহিল অলপমান ঠিক আছে বঢ়িয়া আৰু কিন্তু এইটো মনত ৰাখিবা যে এইটো কেজিত অ'কে বাৰু নাও আমি মল ফ্ৰেকশ্যনৰ কাৰণে মই এইটো কালাৰ লৈছোঁ আৰু মল ফ্ৰেকশ্যন ছাপ'জ মল ফ্ৰেকশ্যন আমি এই চলিউটৰ কাৰণে যদি সেয়া কওঁ তেতিয়াহ'লে হ'ব যে সেই চলিউটৰ মল ডিভাইডেড বাই টোটেল মল মানে Na প্লাছ Nb সেই চলিউটৰ মল আৰু ডিভাইডেড বাই টোটেল মল যদি আমি XB ল'লোঁ হয় X মানে মল ফ্ৰেকশ্যন বিৰ কাৰণে তেতিয়াহ'লে ওলালা হয় Nb ডিভাইড বাই Na প্লাছ Nb বাৰু এইটো হ'ল মল ফ্ৰেকশ্যন আৰু মোলালিটি এতিয়া আমি বস্তু এটা চাওঁ আৰু এটা বস্তু কুইক ৰিভিজন যে এইটো মনত আছে না যে মল মানে আছিল তাৰে যোনটো লৈছিলা মাছ ডিভাইডেড বাই মোলাৰ মাছ হয়নে নহয় মোলাৰ মাছ এতিয়া আমি এইটো কনভাৰ্ট কৰি যদি আমি এইটো মালটো ওপৰত নিওঁ তেতিয়াহ'লে মাছ ওলাই যাব হয়নে নহয় এই গোটেই তিনিটা আমি ব্যৱহাৰ কৰি আমি এই ৰিলেশ্যনটো ওলাম এতিয়া এইখন পিকচাৰ মনত ৰাখা স্ক্ৰীনশ্বট কৰি ৰাখা কাৰণ মই ডিলিট মাৰি দিলোঁ বাৰু এনিৱে এতিয়া আমি ছাপ'জ ধৰি লওঁ আমি এইটো আমি চলুত আছে ন এইটোৰ ৰেচপেক্টত আমি মাল বিচাৰিম ঠিক আছে আমাৰ মনত আছে না নাই মোলাৰিটি কি আছিল মোলাৰিটি আছিল Na অভাৰ N কি বুলি কয় অভাৰ মাছ অফ বি এতিয়া মাছ অফ বিক আমি Nb টাইমছ Ma বুলিওতো লিখিব পাৰোঁ কাৰণ মনত আছে না এইটো ৰিলেশ্যন হয় নে নহয় চ' সেইকাৰণে এনেকৈ লিখিলোঁ কিন্তু এটা কথা যে এইখিনি মাল গ্ৰামজত ওলায় হয় নে নহয় গ্ৰামজত ওলায় আমি গ্ৰামজত নালাগে আমাক কেজিত লাগে হয় নে নহয় চ' সেইকাৰণে আমি কি কৰিম এই তলে ওপৰে 100,000 এদি এনেকৈ মাল্টিপ্লাই কৰি দিম তাতে এইখিনি হৈ যাব কেজি আৰু বাচি থাকিব ওপৰত সেয়া মালখিনি আমাৰ চ' বাৰু থাকক দেচোন সদ্যহতে এইখিনি এনেকৈ মইতো থৈ দিছোঁ বুজি পাব ন এতিয়া আমি ডাইমেনশ্যন কেইটাও লিখি লওঁ জাষ্ট টু নট কনফিউজ মানে কি হয় ডাইমেনশ্যন মোলাৰিটিৰ মল পাৰ কেজি বাৰু এনেকৈ থাকিব ঠিক আছে অ'কে বাৰু এতিয়া চিম্পল ফৰ্মুলা আমি তলে ওপৰে Na প্লাছ Nb দি ডিভাইড মাৰি দিম চাওঁ দেচোন কি হয় প্ৰথমতে Na এতিয়া আমি ডিভাইড মাৰি দিম এইটো এতিয়া আৰু এটা ডাঙৰ চাই ফ্ৰেকশ্যন এতিয়া Nb টাইমছ Ma ডিভাইডেড বাই Na প্লাছ Nb বাৰু ঠিক আছে এতিয়া এটা বস্তু লক্ষ্য কৰিছা না এই যদি এই মালটো ধৰা বেলেগ এটাৰ কালাৰ লওঁ এই মালটো যদি ধৰা এই মালটো হয় XA তাৰমানে মল ফ্ৰেকশ্যন অফ A হয় নে নহয় চাচোন মালটো এতিয়া এইটো যদি মালটো ধৰা এই মালটো এইটো হ'ব কি এইটো হ'ব XB তাৰমানে মল ফ্ৰেকশ্যন অফ B তাৰমানে মই সেনেকৈ লিখিব পাৰোঁ এইটো মাল্টিপ্লিকেশ্যনত আছে চ' মেটাৰ নকৰে আমি ব্ৰেকেটক লৈ কেনে সেনেকৈ কৰিব পাৰোঁ তাৰমানে এইটো আমি এনেকৈও লিখিব পাৰোঁ বাৰু মোৰ অলপমান মিষ্টেক হৈছিল এই গোটেই মালটো এইখিনি A নহয় B হ'ব ৰ'বা মোক ইৰেজাৰটো লৈ মুচি দিওঁ কাৰণ আমি বিৰ কথাহে চাই আছোঁ নহয় জানো চ' আমাৰ বিৰহে মাছ লাগে চ' সেইকাৰণে এইটো B এতিয়া দেখিছা না এই মালটো ক'ত গ'ল আকৌ এই মালটো দিব লাগিব হয় নে নহয় এই মালটোও থাকিব লাগিব এই মালটো থাকিলেহে আমাৰ কেজিত আহিব চ' যদি আমি একদম পূৰা গোটেই একদম টোটেল যদি লিখিব লাগে আমি যদি টোটেল লিখিব লাগে তেতিয়াহ'লে আমি এনেকৈ লিখিম আমি মোলাৰিটি ইজ ইকুৱেল টু মল ফ্ৰেকশ্যন অফ A ডিভাইডেড বাই মল ফ্ৰেকশ্যন অফ B
multiplied by the mass of B times 1000 বাহ क्या बात है আহি গ'ল না মাল এটা যোৱা প্ৰেক্টিছ কৰা আৰু বুন্দিয়াল লাৰু এটা খোৱা আৰু ভালকৈ শুই থাকা দে বুজি নাপালে মাফ কৰি দিবা বুজি পালে লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ